বছৰত আছা কি খবৰ তহঁতৰ ভাল আছো স্যার ভাল স্যার আজি কি বিষয়ে আলোচনা কৰোঁ আজি তহঁতক আমাৰ দেশখনৰ বিষয়ে অলপ কওঁ দে হ'ব স্যার ঠিক আছে ভাৰতৰ মাটিকালি আৰু জনসংখ্যা কিমান জানা নাই তহঁতে নাজানো স্যার ভাৰতৰ মাটিকালি হৈছে 32,87,263 বৰ্গ কিলোমিটাৰ পৃথিৱীৰ মুঠ মাটিকালিৰ প্ৰায় 2.42%। পূবা পশ্চিমাকৈ ইয়াৰ দিশ হৈছে 2,933 কিলোমিটাৰ আৰু উত্তৰা দক্ষিণাকৈ ইয়াৰ দিশ হৈছে প্ৰায় 3,214 কিলোমিটাৰ। ভাৰতৰ জনসংখ্যা হৈছে প্ৰায় 139 কোটি। ভাৰতৰ চাৰিসীমাৰ বিষয়ে জানানে তহঁত ভালদৰে নাজানো স্যার ভাৰতৰ চাৰিসীমা হৈছে পূবে ম্যানমাৰ আৰু বাংলাদেশ, দক্ষিণে শ্ৰীলংকা আৰু ভাৰত মহাসাগৰ, পশ্চিমে পাকিস্তান আৰু আৰৱ সাগৰ, উত্তৰে চীন, তিব্বত, নেপাল, ভূটান আৰু হিমালয় পৰ্বত। ভাৰতৰ দক্ষিণ পূবত আছে বংগোপসাগৰ। গম পালি এতিয়া পালো স্যার বগা তই কবিছো ভাৰতীয় সংবিধানখন কোনে ৰচনা কৰিছিল আমাৰ ভাৰতৰ সংবিধানখন কোনে ৰচনা কৰিছিল স্যার সংবিধানখন ডক্টর বি.আর. আম্বেদকাৰে ৰচনা কৰিছিল ঠিকে কৈছ তই কলা তই কবিছো এইবাৰ ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল স্যার প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু আছিল ঠিকে কৈছ কলা তই কবিছো ইংৰাজসকলে কেতিয়াৰ পৰা ভাৰতৰ শাসনভাৰ হস্তগত কৰে স্যার নাজানিম স্যার এইটো বগা তই কচো স্যার ময়ো নাজানো তই নাজানো ইংৰাজসকলে ভাৰতৰ শাসনভাৰ 1757 চনৰ পলাচী যুদ্ধৰ পিছৰ পৰা হস্তগত কৰিছিল গম পালি এতিয়া পালো স্যার স্যার ঠিক আছে হ'ব দে আজি যা তহঁতে ভালদৰে পঢ়া শুনা কৰিবি দেই হ'ব স্যার